মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰে আগতে যোৱা ভিডিঅ'টোত আপোনালোকে বহুখিনি মোক মৰম দিলে, আমাৰ টিমটোক বহুখিনি আপোনালোকে মৰম যাচিলে। এনেকৈ আপোনালোকে মৰম যাচি থাকিব, আমি আপোনালোকৰ মাজত সমাজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিম। আজি আচলতে মই আৰু মোৰ লগৰ এজন নলবাৰী মেডিকেল কলেজলৈ আহিছোঁ। তাত মানে অলপমান বেমাৰো হৈ আছে, বেমাৰো দেখাবলৈ আহিছোঁ। লগত হঠাতে মোৰ এটা মনত পৰিল যে আমাৰ বিজুলীৰ পৰা নলবাৰীৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ অৱস্থা বৰ্তমান কেনেকুৱা হৈ আছে, আচলতে কেনেকৈ গাড়ী চলাব লাগে, তাৰে মাজতে কেনেকুৱা পৰিস্থিতিৰ হৈ আছে, ৰাস্তাটো এক্সিডেণ্ট বেছি হৈ আছে নেকি, ৰাস্তাটোত বা এক্সিডেণ্ট হ'ব পৰা কিবা সম্ভাৱনা আছে নেকি, সেই বিষয়ে আজি আমি ক'বলৈ চেষ্টা কৰিম, লগতে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ধন্যবাদ। তো গাইজ, আমি নলবাৰীৰ পৰা প্ৰায় আধাখিনি আহিছোঁৱে। আহি কিনে আচলতে আমাৰ বিজুলী ঘাটৰ পৰা যি নলবাৰীৰ ৰাস্তা, সেই ৰাস্তাটো আচলতে বেয়া নহয়, ভালেই আছে, যিবোৰ আমি আচলতে চৰকাৰক অপেক্ষা কৰিব নালাগে আৰু ধৰি লওক আপোনালোকে এই ৰাস্তাটো চাওক, এই ৰাস্তাৰ এইখিনি আৰু এইখিনিত অলপো মাটি নাই। ইভাগে আৰু যদি আমি চাবলৈ যাওঁ, ৰাস্তাটো বহুখিনি সৰু, আমাৰ যিটো ৰাস্তা আছে এই ৰাস্তাটো বহুখিনি সৰু। আপোনালোকে চাওক এইখিনি আৰু কিমান পাৰ্থক্য আছে, এই গোটেইখিনি এইখিনি আপোনালোকে গোটেইখিনি চাওক। এই যিখিনি ডিফাৰেঞ্চ আছে, যদি গাড়ী এখন তাৰ পৰা আহে কিবা কাৰণত, ৰাতি হওক বা দিনতে হওক, ৰাতি আচলতে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বহুতেই বেছি থাকে। যদি এনেকৈ আহি কিনে এনেকৈ যদি ইয়াতে অলপ মাটি থাকিলে হয়, চাগে ইয়াতে অলপমান এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো কম হ'ল হয়। কিন্তু আপোনালোকে চাওক এইখিনি বৰ্তমান কেনেকুৱা অৱস্থা হৈ আছে। তো আপোনালোকে এইখিনিও চাব পাৰে, এইখিনি কেনেকুৱা পৰিস্থিতিৰ বৰ্তমান হৈ আছে। এইকেইটা স্পীড ব্ৰেকাৰ আৰু এইখিনিৰ অৱস্থা। আচলতে ইয়াৰে মানুহখিনি মিলিয়ে যদি ইচ্ছা কৰে এইখিনিত মাটি দি দিব পাৰে, আৰু আমাৰ যিবোৰ চালক আছে সেই চালকবোৰেও এইখিনিৰে নাযায় কিনে এইখিনিৰে গুচি যায় গাড়ীখনেৰে, যিটো একদম বেয়া, এক্সিডেণ্ট হোৱাৰ বহুতেই বেছি সম্ভাৱনা থাকে। এজন মাকৰ আপোনালোকে হাঁহিটো বচাব পাৰে, এজন ব্যক্তিৰ আইচুত যোৱাৰ পৰা আপোনালোকে হাত সাৰিব পাৰে যদি আপোনালোকে এইটো কৰ্ম কৰে। আৰু যিবোৰ কাষত আপোনালোকৰ যিবোৰ মই দেখুৱালোঁ সেইখিনিত যদি আপোনালোকে মাটি দি দিয়ে, চাগে সেইটো এক্সিডেণ্ট নহয়। তাৰপিছত আৰু এটা কাৰণ আছে যে আমাৰ বহুততে দেখিবলৈ পোৱা যায়, ৰাস্তাত আধা কাষতে বালি হওক শিল হওক থৈ দিয়ে। আচলতে সেইবোৰো কৰিব নালাগে। যদি জাগা নাই থওক, তাৰপিছত সেইখিনি গুচাওঁতে যাতে সেইখিনিও সকলোকে সাৰি দিয়ে, তেতিয়া কিন্তু আমাৰ ৰাস্তাটো ঠিকে থাকিব। তেতিয়া এক্সিডেণ্টৰ পৰা আমি 5% হ'লেও আমি কিন্তু এক্সিডেণ্ট নোহোৱা কৰিব পাৰিম। সেইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ এই ভিডিঅ'টোৰ পৰা। এইখিনি ক্লিপৰ জৰিয়তে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা কৰ্ম কিছুমান কৰিব লাগিব আমি আমাৰ সমাজৰ বাবে, দেশৰ বাবে। আমি আমাৰ মাতৃৰ সেই সন্তানটিৰ কথা ভাবিব লাগিব, কাৰণ আমাৰ নিচিনা বয়সৰ ল'ৰা ছোৱালী বৰ্তমান অকালতে মৃত্যুমুখত পৰি গৈছে। সেইটো কথা আমি ভাবিব লাগিব, কাৰণ আমি আমাৰ সমাজৰ ভৱিষ্যত, আমি আমাৰ অসমৰ ভৱিষ্যত, আমি আমাৰ দেশৰ ভৱিষ্যত। যদি আমাৰ নিচিনা ল'ৰা ছোৱালীবোৰ এনেকৈ নোহোৱা হৈ যায়, তেন্তে কিন্তু আমাৰ দেশখন সুস্থিৰ হৈ নাথাকিব। এখন ঘৰৰ যেতিয়া মাক দেউতাক আৰু এজন সন্তান থাকে, আৰু সেই সন্তানজন যেতিয়া 23-24 বছৰত এক্সিডেণ্ট হৈ ঢুকায়, এক্সিডেণ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, তেতিয়া সেই ঘৰখনৰ অৱস্থা কেনেকুৱা হয় আপোনালোকে চাগে নিশ্চয় জানে। হয়, তেওঁৰ নিশ্চয় ভুল থাকিব, তেওঁৰ গাড়ী চলোৱাত ভুল আছে, তেওঁৰ ভুল আছে, এইবোৰৰো কাৰণ আছে, যিবোৰ কাৰণৰ ফলত বিশেষকৈ ৰাতি যেতিয়া গাড়ী চলাব, ৰাতি গাড়ী চলালে গম নাপায় যে কেনেকুৱা হৈ আছে ৰাস্তাটো, তেতিয়া এক্সিডেণ্ট হোৱাৰ বেছি চান্স থাকে। যাৰ ফলত ভাৰতবৰ্ষৰ আজি 3 নম্বৰত, বেছিৰ ভিতৰত 3 নম্বৰত হ'বলৈ সক্ষম হৈছে। চালকবোৰকো এটাই অনুৰোধ জনাম যে তেওঁলোকেও যাতে সুস্থিৰ মতে গাড়ী চলায়, ভালদৰে যাতে গাড়ীখন চলাই লৈ যায়, কাৰণ এইটোত কেৱল 10% বা 5%হে এক্সিডেণ্ট হোৱাৰ চান্স কমিব, কিন্তু 90%, 95% কিন্তু চালকবোৰৰ বাবেই একো এক্সিডেণ্ট হয়। চ' তেওঁলোকক এটাই অনুৰোধ জনাম, তেওঁলোকেও যাতে ভালদৰে গাড়ী চলায়, ভালদৰে লৈ যায় গাড়ীখন, কাৰণ তেওঁলোকৰ বাবেও মাক দেউতাকে ৰখি থাকে, তেওঁলোকৰ বাবেও নিজৰ ঘৰখন, যি ঘৰখন আছে সেই ঘৰখনে ৰখি থাকে যে আমাৰ ল'ৰা আহিব, আমাৰ ল'ৰা ভালদৰে আহি পাব। আৰু যদি আমি চাবলৈ যাওঁ আমাৰ সেই বিজুলী ঘাটৰ পৰা নলবাৰীৰ ৰাস্তাটো বহুতেই বেছি সৰু, আৰু এটাই অনুৰোধ যে তাতে অভাৰটেক যেতিয়া কৰিব সাৱধানে কৰিব লাগে, যাৰ ফলত এক্সিডেণ্ট হয়। অভাৰটেক, সৰু সৰু ৰাস্তাবোৰত অভাৰটেক
মানে অভাৰটেক যেতিয়া কৰিব বহুতেই বেছি এক্সিডেণ্ট হয়, সেইটো আমি চাব লাগিব। আৰু লগতে আমাৰ সেইবোৰক কৰ্ম কৰিব লাগিব। আমাৰ যিবোৰ এই ৰাস্তাবোৰ থকা যিবোৰ কাষৰ মানুহ থাকে, সেই কাষৰ মানুহবোৰক এটাই অনুৰোধ জনাম, তেওঁলোকে যাতে সেই কাষত যেতিয়া দেখা পাব সৰু সৰু শিল, সেই সৰু সৰু শিলবোৰ তেওঁলোকে সাৰি দিব পাৰে। একো নাই, আপোনালোকৰ সেই সাৰি দিয়াৰ ফলত এজন ব্যক্তিৰ মৃত্যুৰ পৰা কিন্তু হাত সাৰিব পাৰে। তো গাইজ, এইখনে নলবাৰী চিকিৎসালয় মহাবিদ্যালয়ৰ চিকিৎসালয়। ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে এইখন। কি কবি তই আহি কিনে? এটাই ভাল লাগছি, মানে মোক মানে ইমান চাফা চিকিৎসা ইয়াতে নলবাৰীত মই দেখাই নিছোঁ, এখানে প্ৰথম চাগে। এইটো নলবাৰীত নহয়, অলপ সময়ত অলপ কমটো দেখা নাই মই সঁচা কথা। এইমছখান দেখছোঁ, এইমছখান দেখছোঁ মই, এইমছখানৰ বাহিৰে আমি দেখা নাই। সেইখিনি আৰু দেখিলোঁ আৰু এতিয়ালৈকে এখন কিন্তু বেষ্ট লাগছে আমাৰ মতে। আৰু গাড়ীটো ইমান পৰিপাটি, একদম মজা একদম। নলবাৰী চিকিৎসালয় মহাবিদ্যালয়ৰ চিকিৎসালয় মজা একদম। বাহিৰত আহান পাইছোঁ ভাইছ, একদম পৰিপাটিকে ৰাখছে।